পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল কিন্তু হৈছে বাল আৰু এই পৰিৱৰ্তন হোৱালৈকে আমি বালৰো জীয়াই নাথাকো কেলা কি কব এই কেলা ফুটিছে মাছটা কেলা আছে কাগজ পৰি গ'ল কেলা মানে ভৰি উঠাই এনেকে বহি আছে এনেকে আগৰ চিটটোত তাহাঁতক কাৰ্ডিচিবিলাক বেলেগটো কমেণ্টে কৈছে প্লিজ এই গোটেই গানটো মজাটো সেইটো ঐ মহিলং কেলা লাগি যায় এইবিলাক কলকেল বিহুটো এইটো বেয়া শব্দটো চলাই একো নাই মহিলং মানে নীতি কণীয়া হয় মানে চেন কণীয়া হয় এই জমনিৰ মাজত যে মই কেলা ইমান এটা চিৰিয়াছ শুনক অসমত টপ সিংগাৰ হ'ব পাৰে এইবোৰ প্ৰনাউন্সিয়েচন ভুল নকৰিব আপুনি কেলা কৈ কথা নকব অবদামি কৈ কথা নকব প্ৰনাউন্সিয়েচন ভুল নকৰিব আপুনি কেলা বুলি আপুনি কৈ কথা নকব আমি আপুনি অসমৰ গোটেই পইচা ঘূৰাই দে প্ৰত্যেকটো ল'ৰাই কেলা নকৰে কথা নকয় খং উঠিলেও কেলা ভাল পালেও কেলা হয় নহয় বাৰু আপুনি সেইটো ইনক্লুড কৰে মই কৈছিলো যে এইটো ইনক্লুড কৰ কাৰণ চাৰিটা গাঁৱৰ ল'ৰা চাৰিটা তাহাঁতি কথা পাতি থাকে তাহাঁতি কেলা নকৰে কেতিয়াও কথা নকয় আৰু হিন্দী চিনেমাত যদি মাদাৰচোদ বেঞ্চত আহিব পাৰে আমি কেলাটো কিয় হ'ব নোৱাৰে চিনেমাত যদি স্ক্ৰিপ্টে বিচাৰে কিন্তু সি সাহস নকৰিলে সি কৈছে মোক চেঞ্চৰে কৰিব নিদিব চ' ইটছ লাইক দেট আপুনি সেই মোৰ সাহস আছে কিন্তু মই মোৰ চিনেমাত মই লগাই দিম আপুনি এনেকুৱা কৰিব খোজে মোৰ যদি ষ্টৰিয়ে ডিমাণ্ড কৰে আইল পুট এভৰিথিং মৰিব দিয়া মই কি বুজি পাম ইয়াত কি লিখিছে এইটো কি ঘেণ্টা লিখিছে এইটো ইমান ধুনীয়া কথা কৈছো খুৱাই দিয়া জগাই দিয়া মৰিব দিয়া জীয়াই দিয়া কৈ দিয়া আজি পৃথিৱীকে এতিয়া তুমি মোৰ তাৰপিছত কিন্তু মই বুজি নাপাওঁ কিন্তু ইংলিছত লিখিছে মই কি লিখিলো কি লিখিছিলো নাগাওঁ দে